আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে ৰোজাৰ অৱস্থাত স্বামী স্ত্ৰীয়ে সহবাস কৰিলে ৰোজাৰ কোনো ধৰণৰ ক্ষতি হ'ব নে নহ'ব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, ৰোজাৰ অৱস্থাত স্বামী স্ত্ৰীয়ে সহবাস কৰিলে ৰোজা ভংগ হৈ যাব। আপোনাৰ ওপৰত কাজা আৰু কাফাৰা দুয়োটাই ৱাজিব হৈ যাব। পুৰুষাংগৰ খতনা কৰা অংশই যদি স্ত্ৰীৰ যৌনাংগত স্পৰ্শ কৰে তেনে অৱস্থাত আপোনাৰ ৰোজা ভংগ হৈ যাব আৰু ৰোজাৰ কাফাৰা আপোনাৰ ওপৰত ৱাজিব হৈ যাব। তেনে অৱস্থাত আপোনাৰ ৰোজা ভংগ হৈ যাব। মানি ওলাওক বা নোলাওক, মানে বীৰ্যপাত হওক বা নহওক, আপোনাৰ ৰোজা ভংগ হৈ যাব আৰু আপোনাৰ ওপৰত কাফাৰা ৱাজিব হৈ যাব। কিন্তু ৰমজান শ্বৰীফৰ ৰোজাক বাদে আন ৰোজা ভংগ কৰিলে কাফাৰা ৱাজিব নহয়। লাগে যেনেকৈ নাভাঙক কিয়, কেৱল ৰমজানৰ ৰোজা ভংগ কৰিলেহে কাফাৰা ৱাজিব হ'ব। এই বিষয়টো আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে বুলি মই আশা কৰিছোঁ। ৰোজা সম্পৰ্কীয় কিবা প্ৰশ্ন থাকিলে কমেণ্টত জনাব। ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।